তোমাৰ পিছে আগত কেইজনী গাৰ্লফ্ৰেণ্ড আছিল সঁচা কথা কোৱাচোন নাই প্ৰস্তুতি মোৰ আগত এজনীও গাৰ্লফ্ৰেণ্ড নাই তুমিয়ে প্ৰথম মিছা কথা নকবা দেই তুমি ইমান হেণ্ডসাম তোমাৰ যে আগত গাৰ্লফ্ৰেণ্ড নাছিলে বুলি ক'লে কোনেও বিশ্বাস নকৰে বিদ্যা শপত মা কছম মোৰ যে আগত এজনীও গাৰ্লফ্ৰেণ্ড নাছিলে তোমাক কি মই এনে কম নেকি বাৰু মা কছম খাইছা যেতিয়া বিশ্বাস কৰিছো বাৰু বাৰু তেতিয়াহ'লে আকৌ কাইলৈ লগ পাম হা তুমি খালি অকণমান তোমালোকৰ আহঁত গছজোপা ওচৰলৈ আগবাঢ়ি যাবা হ'ব অহা আগত খালি তুমি ফোন কৰিবা অ'কে এইজনী আমাৰ আইজনী নেকি আইজনী সেইখন কাৰ মটৰচাইকেলৰ পিছত বহি আহিলি ইয়াৰ পৰা ধৰিব পৰা নাই আইতা এইটো আমাৰ গাঁৱত ভদিয়া দা বাইকত উঠি আহিলো তুমি তাড়াতাড়ি যোৱা আইতাই দূৰৰ পৰা ভালকে ধৰিব নোৱাৰে ওচৰলৈ আহিলে দিগদাৰ হ'ব এইটো চেগতে তাড়াতাড়ি যোৱাগে ভদিয়া অকণমান এইফালে আছোন তোক যে বহুত দিন দেখা নাই আজিকালি ক'ত থাকনো তাক মাতিলো সি গ'লগে যে আইতা ভদিয়া কাই বোলে এফালে যাব লাগে দেৰি হৈছে সেইকাৰণে গ'লগে এইটো আকৌ কি পালি আইতা এইটো পুতলা গাৰ্লফ্ৰেণ্ডক ধুনীয়াকৈ খুৱাই বোৱাই পূজা চোৱাই আনিলোঁ এতিয়াহে ৰক্ষা দেই আকৌ নিজে ভালকৈ পূজা চাবলৈ আছে মই ৰাতিহে চাবলৈ যাম আৰু ৰাতিহে গৈ বেছি ভাল লাগে পিতো যোৱা বছৰ বন্ধুক যদিও এতিয়াও কিন্তু বহুত টেম্পাৰ আছে পিতো এবাৰচোন তাৰ বন্ধুক নিকিনিলেও হ'ব আগৰ বছৰটোৱে ঠিক হৈ আছে নাই হ'লেও এটা কিনিম পুৰণাটো লৈ থাকি ভাল নালাগিব নহয় সেইটো বাৰু হয় পিতো বন্ধুক কিনিলে নেকি নাই কিনা এইটো যোৱা বছৰটোহে আৰু কল দিল যোৱা বছৰ বন্ধুকটো এইবছৰো ঠিক হৈ আছে নেকি আৰু কি বাৰু সেইবোৰ কথা বাদ দে সন্ধিয়াকে পিছে পূজা চাবলৈ যাবি নেকি যাম তই যামতোন গোটেইবোৰ একেলগে যাম দেই হ'ব নাই পূজা চাবলৈ নাই যোৱা মায়ে বাচন ধুবলৈ ভীমবা চাবোন আনিবলৈ দিছিলে জগতদাৰ দোকানৰ পৰা ভীমবা চাবোন আনিলোগে গৈ আছো লেতেৰি আৰু 5 মিনিট ঘুচলি কি কৰিছা ধেইত তেৰিকা তুমিও যে কম ল'ৰা নহয় জেঠু গৈছো ৰ'ব হ'ব দিয়ক জেঠাই জেলেপি লৈ আহিম দে আপোনালৈ হ'ব যোৱা দিনটো পূজা চাই আমনি লগা নাই আকৌ যাওঁ নে ৰাতিখন গেট ভিতৰলৈ যা বুলি কৈছো ভিতৰলৈ যা নহ'লে গেজেলা ভুকুহে পাবি ৰাতিপুৱা 10টা বজাতে পূজা চাবলৈ গৈ পিছবেলা 4টা বজাত ঘৰ সোমাইছোহি দিনটো পূজা চাইও আকৌ এতিয়া তোক ৰাতি পূজা চাবলৈ যাব লাগে নাহিবি পাবি কাইলৈ আকৌ দিনত চাবলৈ যাবি যা পদুমুচা বেলেগ গুচিকতা মানুহ কি যে হাল্লা কৰি থাকে আৰু পূজা বতৰত ল'ৰা ছোৱালীয়ে পইচা খুজিছে মন খুলি দি দিব লাগে কথা সিমানেহে সঁচাকে দেই পিতৰ বাপেকটো যে বেলেগ বান কেৰেপ দুইটা 250 টকা ল বিহু 250 টকাত বাৰু কি পাম বন্ধুক এটাকে নাপাম বন্ধুক কেল লাগে এটা আছেচোন ঘৰত আৰু লাজ লগা নাই বুঢ়া হলি এতিয়া বন্ধুক ল'বলৈ কলেজত পঢ়া ল'ৰায়ো বন্ধুক লয় তেহেঁতৰ মানেকতো আমি বহুত সৰু নহ'লে পইচা জেপত ভৰাই থৈ দিম মই কিন্তু 250 নহয় 350 ল'ম হ'ব যা সেইটোকে ল'বি আকৌ কিনো কিনিবি তহঁতি যে মোৰ টেষ্টটোৰ পৰা খাবলৈ আহিলি আৰু নিশ্চয়কে কথা নুবুজ ন ল'ৰাহঁত প্ৰথমে এতিয়া দেৱী মাৰ ওচৰলৈ গৈ ভালকে সেৱা ভাগ কৰি ল'মগে দেই প্ৰথমে গৈ সেৱা ভাগ কৰি ল'মগে তাৰপাছত হ'ব শ্বপিং তাৰপাছত হ'ব খাইং তাৰপাছতহে ঘৰলৈ আহিম নে কি কথা পাই
শ্বপিং কৰিবি? ঐ লেতেৰি মানে তই পইচা পুৰা খাজি খাজি লৈ গৈছ নে কি? তই আমাৰ লগত মানি বেংকটো গৈছই, তেনেকুৱাত আৰু আমি পইচা লৈ যাব লাগিছে নেকি? ঐ নাই লেতেৰি, মই নোৱাৰো দেই। শ্বপিং কৰোৱাটো দূৰৰে কথা, মই তহঁতক খুৱাবও নোৱাৰো। নাই নহ'ব লাগিবই। তই লাগিবই বুলি ক'লে নহ'ব নহয়। মই যে এতিয়া অকল দেৱী মাৰ ওচৰত সেৱা ভাগ কৰিবলৈহে যাওঁ। মায়ে তইনো থেপাইদাৰ লগত কি লাগি আছ? সময়ত থেপাইদাক হেঁচা মাৰি ধৰিলেই হ'ল, তেতিয়া থেপাইদাই বাপ বুলি দিব লাগিব। সেইটো বাৰু হয়, হ'লেও ঘৰতে কাণখন চোৱাই থাকি আকৌ ভাল লাগে নহয়। সঁচাকে দেই, ৰাতি কিন্তু পূজা চাবলৈ অহা মজাই বেলেগ। পূজা মণ্ডপ একদম লাইটৰ বাহাদুৰিত ৰমক জমক কৰি আছে। থেপাইদা এতিয়া ব'লক দেৱী মাৰ ওচৰত ধুনীয়াকৈ সেৱা ভাগ কৰি লওঁগে। ঐ কটীয়া, দিনত তই পূজা চাবলৈ আহিছিলি নেকি? কেলে সুধিলে? নাই অহা। নহয়, তোক চুট পাতি কৰি হেভি ডিউটি লৈ ঘূৰি ফুৰা দেখিছিলো। নাই, বাইকখন লৈ এনেই অকণমান টহল দিছিলো, পূজালৈ নাই অহা। ইলু মাই, আমাৰ দুৰ্গা মাই। ইলু মাই, আমাৰ দুৰ্গা মাই। বলো দুৰ্গা মাই কি জয়! বলো দুৰ্গা মাই কি জয়! আমাৰ ল'ৰা ছোৱালীহঁত কি লাগে এতিয়া দুৰ্গা মাইক মন খুলি খোজ। কৃষ্ণ জয় দুৰ্গা মাই। A few moments later. ৰাতি যে পূজা চাবলৈ এটা কাৰণে আহিবলৈ ভালো, এটা কাৰণে বেয়াও। দেখিছানে বাৰু কিমান মানুহ, আঙুলি ভৰাবলৈ জেগা নাই। থেপাই দুৰ্গা পূজাত আকৌ পকেট মৰে, বেলেগ পকেট মাৰে। চাবি কেনেবাকে পকেট কাটি লৈ গুচি যাব। লেতেৰি, নোৱাৰে, মোৰ পকেট কাটি নিব পৰাকে ভাই কাৰ ইমান সাহস হ'ব? কেনেবাকে সেইবোৰ কৰিবলৈ আহিলে একে থাপৰে কাণলতি ছিঙি পঠিয়াম। জেঠু এতিয়া বলক মোক বন্ধুক কিনি দিয়ক। এতিয়া হৈ গ'ল আৰু ন, আমুকটো লাগে ভুচুকটো লাগে ক'বলে। থেপাই, আজি আমি তোক ঠিকছে বেজি দিম। নিজৰ পইচা ভাই এটকাও খৰচা নকৰো। আহক ৰাইজ আহক, সস্তা লাগি গ'ল, বস্তা লৈ আহক। গ'ল এবছৰলৈ গ'ল, আকৌ কিনো বুলি ক'লেও এক বছৰলৈ নাহিব ঘূৰি। দাদা, মোক পুতলা লাগে, পইচা দে। 150 টকাহে পাবি আকৌ। এতিয়া আকৌ তোক দিবলৈ খুচুৰা নাই নহয়, 500 টকীয়াহে। পুতলাটো কিনি লওঁ, তেতিয়া খুচুৰা হৈ যাব নহয়। দে পিতো ভনীয়ক পুতলা এটা কিনি দে, গুৰিয়াক। আহক জেঠু, আহক এইফালে আহক, বন্ধুক কিনোগে। আমাৰ ই যে বন্ধুক বুলি ক'লে বেলেগ পগলা দেই। ডাঙৰ হৈ আৰ্মি হ'ব নোৱাৰিলেহে জাৰিম। ক'ত গৈছ ৰ, আকৌ এক পুতলাটো কিনি দি লওঁ। ছোৱালী, তাড়াতাড়ি কোনটো লাগে পচন্দ কৰ। কোনটো লাগে নহয় দেই, 150 টকীয়া পুতলাহে ল'ব পাৰিবি আকৌ। কটীয়াত তয়ো ল বন্দুক। তোৰ লাজ লগা নাই? বুঢ়া হলি দাড়ি গজিলে, ভুচলিয়ে লৈছে দেখিবলৈ ভাল। তই বাৰু বন্দুক ল'ব লাগেনে? কি হ'ব, আমি দুইটা কিবা একেলগৰহে। একেলগৰ হা? তই বুঢ়া হলি, তোৰ দাড়ি গজিলে ছুপাৰ মেক্স ব্লেড লৈ ৰেজৰে দাড়ি কাট। মোৰ কিবা অকণমান সৰুতে দাড়ি গজিলে আকৌ, তাতে কি হ'ল? ল মোৰ কি আছে, নিজৰ পইচাহে ল'বি। নিজৰ পইচাই নলওঁ, নিজৰ পইচাই ল'বলৈ লগত পইচাই নাই, আপুনি দি দিব। কটীয়া, তই অকণমান পগলা হলি নেকি হা? এই চাত কাক বেজি দি থৈ গৈছ? লেতেৰি, দি দে পিতেৰৰ বন্দুকৰ পইচা দি দে, মই দিবলৈ নাই দেই। লেতেৰি, ধাই ক'ত গৈছগে? পিতেৰৰ বন্দুকৰ পইচা দি নিদিয় কেলে? এহেঁতি মাক পিতেক দুইটা যে বৰ বেলেগ বস্তু। কেইটকা দিব লাগিব এতিয়া দুইটাত? কেইটকা মানে ইভাগেটো বেছিয়ে, এতিয়া দুটা লৈছে নহয়, টকা 1000 দিলে হ'ব। বাপৰে বাপ, প্লাষ্টিক গিটুকাতে ইমান দাম নে? দুইটাতে 300 600 ল'ব হা।
নাই নাই 600 টকাত নোৱাৰিম, কিনিবলৈ পোৱা নাই। মোৰ জনা আছে, এটা সময়ত পূজাত দোকান দি পানী কৰিলোঁ। ঐ থেপাদা, আমাকো বন্দুক কিনি দিয়ক। কটীয়াক বোলে আপুনি বন্দুক কিনি দিলে, মাকে কৈছে। ঐ কিনি দিয়া নাই, সি বন্দুকটো লৈ দৌৰ মাৰিলে আকৌ। এতিয়া পইচা মই ভৰিব লগা হৈছে। থেপাই দা, এতিয়া আমাকো দিয়ক বন্দুক। ঐ তহঁতক থাপৰ লাগে হে, বুঢ়া হ'লি এতিয়া বন্দুক ল। ল'ৰা নহৈ ছোৱালী হোৱা হ'লে ইমান দিনে লাইন লগাই পলালিহেঁতেন। ধুনীয়াকে মুঠতে হোটেলত পকৰি ঘুগুনি পিঁয়াজি খুৱাই লৈ যাম বছ। আৰু ইটো লাগে সিটো লাগে কৈ দিমাগটো খাৰাপ কৰি নাথাকিবি। এয়া ল, 600 টকাতকৈ কিন্তু চাৰিঅনাও নাকাটিব। কাটিব লাগিলে লে হৈ যাব।